বাড়িতে মারিম পাক বিচাৰি আনিম খাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক। হেল্ল' গাইজ, পুবিনলৈ ইউটিউব চেনেল। আজি মই গৈ আছোঁ গোৱালপাৰা দৌদনৈ সৌদ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ মিটিঙত। তেনেহ'লে বলক আপোনালোকে মোৰ লগত। আমি এতিয়া আহি পাই গ'লোঁ বঙাইগাঁৱৰ অভাৰব্ৰিজ। আৰু এতিয়া আমি গৈ আছোঁ ৰাকেশ দাৰ ধুনীয়া এটা গীত শুনি শুনি গোৱালপাৰা দৌদনৈত। আৰু এতিয়া আহি পাই গ'লোঁ ব্ৰহ্মপুত্ৰ। আৰু ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন কিমান দীঘল আপোনালোকে চাওকচোন। মই ভালদৰে দেখাই আছোঁ, ভিডিঅ'টো শেষলৈ চাই থাকক। আচলতে ব্ৰিজখন ইমান দীঘল হ'বলৈ ভবা নাছিলোঁ, কাৰণ ব্ৰিজখন দেখা পাই খুবেই ভাল লাগিল। আৰু যিটো বস্তু আমি নেদেখোঁ সেই বস্তুটো দেখা পাবলৈ বহুত আশা কৰোঁ, কাৰণ দেখা পাই খুবেই মনটো ভাল লাগিল। আকৌ বুকুখনি মাথো চপিছে আইৰ বাবে আইৰে বিননি বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ পৰাধীন। এতিয়া আহি পাই গ'লোঁ আৰু আপোনালোকক ভিতৰৰ দৃশ্যখন দেখাই আছোঁ। এতিয়া মই আহি গ'লোঁ আৰু আজিৰ মিটিংটো কেনেকুৱা হ'ব কেনেকুৱা নহ'ব আপোনালোকক ভালদৰে দেখাই আছোঁ। বাড়িতে মারিম পাক বিচাৰি আনিম খাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক। জিন্দাবাদ জিন্দাবাদ খুন্দিয়াই স্বাধীন দেশৰ হৈ পৰাধীন। সেউজ পথাৰ খনি আজি মৰুভূমি ৰসাল মাটি আজি সুবাসীন। জাতি নেৰু ভেটি নেৰু জীৱন দিম লুইত পাৰৰ ডেকা আমি অস্ত্ৰ ধৰিম। লাচিতৰে তেজ আজিও আছে শিৰে শিৰে বৈ বুকুখনি মাথো চপিছে আইৰ বাবে বুকুখনি মাথো চপিছে আইৰ বাবে আইৰে বিননি বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ পৰাধীন। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক। ধন্যবাদ।